নমস্কাৰ আৰু আপোনালোকে চাই আছে হিয়ামণি লাইফষ্টাইল। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো টিপিব। আমি আজি আহিছোঁ কচু বুটলিব। এয়া কচু বুটলি আছোঁ, বাগানত আহিছোঁ চবে। এতিয়া আমি ইয়াত কচু বুটলি হৈ গ'ল। কচু বেছি নাই, কচু বুটলি একদম হাত চেক লাগি গ'ল। এয়া ইয়াতে কচু বুটলিলোঁ বিচাৰি, বাগানৰ ভিতৰৰ পৰা আহিলোঁ। এতিয়া এয়া কচু, এইখিনি মোৰ ভাগৰ, এইখিনি কাকি, এইখিনি চাগে আপোনালোকে নিশ্চয় চিনি পায়। এয়া দোনবন বুলি কয়। দোনবন কেইডালমান লৈ যাওঁ। এয়া হৈ গ'ল দোনবন ছিঙিও। কচু বুটলি হৈ গ'ল। এতিয়া আমি ঘৰলৈ গৈ আছোঁ, বাৰীৰ ভিতৰত, বাগানৰ ভিতৰত। এয়া এমুনা এমুনা আৰু আছে, মানুহ আগলৈ গ'ল। ইমান চাপৰতে গছজোপা চলিছে নাই, চবেই এটা এটা মুখত ভালে। মজা। দুপৰটেঙা, পাত গজা। কি কৰিবি তই, কি কৰিবি? ঘৰত লৈ যা। ভাজি খাবি, ভাজি। খাম দে। দুপৰটেঙা কচুৰ লগত ভাজি খাবি। এয়া হৈছে ফেঁচা। কোনোবা এইটো মাৰি কিনে থৈ গ'ল। ইমান অন্যায় কাম কৰিব নালাগে ন। পৰিৱেশটো গোটেই নষ্ট কৰি পেলাইছে মানুহখনে। মাৰি কেনেনো এনেকৈ পেলাই থৈ যায় না। এয়া এতিয়া আমি গৈ আছোঁ ঘৰলৈ। শাক কাটি হৈ গ'ল, শাক কাটি হৈ গ'ল। এইটো চা, কি কথা কওঁ, কচু খকুৱা গাল এগাল বগৰী দেখিলে ৰ'বই নোৱাৰে। থেংক ইউ দেই। চব একদম ডাৱৰীয়া বতৰটো নেৰিছে। মোলে আনিছে দেই, মোলে আনিছে। এয়া বগৰী খাইছে বুলি ছাগলজনী একদম নেৰিছে, খেদি খেদি লৈ গৈছে। বেছি খেলি মেলি কৰিব লাগিলে ডাইৰেক্ট ডিঙি ৰেপিডি। মই আনিছোঁ এয়া চাওক, ইয়া এমুনা এমুনা, ই কমকৈ পছে। মই বেছি পালোঁ, পলিথিন ফাটি গৈছে, চোৱা নাই। আজিলৈ পাই, কাইলৈ নতুনকৈ আকৌ ভিডিঅ' দিম।